হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই এনে এবিধ বস্তু বনাব লৈছোঁ চাউলৰ গুড়িৰে। মানে সৰু ডাঙৰ আটাইয়ে খাব পাৰিব আৰু খাই বহুত ভাল লাগে। সেয়ে মই এতিয়া ভিডিঅ'টি আৰম্ভ কৰিবলৈ ওলাইছোঁ। এয়া মই গেছটো জ্বলাই মানে কেৰাহীটো গৰম দিছোঁ আৰু ইয়াতে মই 2 বাটি পানী দিম। এয়া 2 বাটি মই পানী দি লৈছোঁ আৰু পানীখিনি ভালদৰে গৰম কৰি ল'ম। এয়া মোৰ পানীখিনি গৰম হৈছে। এতিয়া মই ইয়াতে 1 চামুচ নিমখ দিছোঁ আৰু গুড়ি কৰি থোৱা মোৰ জাতি জালুকৰ গুড়ি আছিলে, সেয়া অলপ দিছোঁ আৰু অলপমান হালধি দিছোঁ। এইখিনি উতলিছে। এতিয়া ইয়াতে মই 1 বাটি চাউলৰ গুড়ি দিম। এইখিনি মই এতিয়া ভালদৰে লৰাই দিম আৰু ইয়াতে মই 2 চামুচ বেচন দিছোঁ। এতিয়া এইখিনি মই যেনেদৰে আটা মাৰি আমি ৰুটি বনাওঁ ঠিক তেনে টাইপত মই বনাই ল'ম। এয়া মোৰ এইখিনি শুকান হৈ আহিছে। এতিয়া কেৰাহীৰ পৰা মই এইখিনি কাঁহী এখনত উঠাই ল'ম। আৰু এইখিনি অলপ সময় মই ঠাণ্ডা কৰাৰ কাৰণে অপেক্ষা কৰিম। এইখিনি মই নুমাই লৈছোঁ কাঁহী এখনত আৰু অলপ সময় মই ঠাণ্ডা কৰি ল'ম। মিশ্ৰণখিনি ঠাণ্ডা হৈছে, অলপ গৰম আছে বাৰু, হাতেদি লাৰিব পৰা। ইয়াতে মই এতিয়া অলপ ৰিফাইন তেল দিছোঁ যাতে হাতত লাগি নধৰে। এইখিনি এতিয়া এইবাৰ মই অলপ আটা মঠাৰ দৰে অলপ মই মঠি ল'ম। এয়া মোৰ গোটেইখিনি মাৰি লোৱা হৈছে। এতিয়া মই ইয়াৰে অলপ হাতত ল'ম আৰু এনেদৰে মই ৰোল বনাই ল'ম দীঘলকৈ। এনেদৰে মই গোটেইখিনি বনাই ল'ম। আৰু এডাল দেখাইছোঁ মই বনাই। প্ৰথমতে এনেদৰে লাৰু বনাই ল'ব, তাৰপিছত এনেদৰে দীঘলকৈ বনাব। এয়া এনেদৰে মই গোটেইখিনি বনাই ল'ম। এয়া মই এনেদৰে গোটেইখিনি বনাই ল'লোঁ। এতিয়া মই গেছটো জ্বলাই মানে কেৰাহীটোত তেল গৰম দিছোঁ আৰু এইখিনি মই এতিয়া গোটেইখিনি ভাজি ল'ম। আপোনালোকেও বাৰু এনেদৰে কেতিয়াবা বনাই খাবচোন, বহুত ভাল লাগে খাই। আমি বাহিৰা বস্তু খোৱাতকৈ এনেদৰে আমি চাউলৰে যদি ঘৰতে কিছুমান বস্তু বনাই খাওঁ, আমাৰ শৰীৰৰ কাৰণেও ভাল। মানে গেষ্ট্ৰিকৰ পৰাও বহুত হাত সাৰিব পাৰি। এয়া মোৰ গোটেই কুৰকুৰিখিনি বনোৱা হৈছে। এতিয়া ইয়াতে মই বাতি এটা লৈছোঁ। ইয়াতে মই অলপ মছলা মিক্স কৰি ল'ম। এইখিনি হৈছে জিৰা গুড়ি, 1 চামুচ দিছোঁ জলকীয়া গুড়ি, আৰু এইখিনি হৈছে চাট মছলা, আৰু এইখিনি হৈছে কালাৰৰ কাৰণে ৰেড চিলি। এইখিনি মই এতিয়া মিক্স কৰি ল'ম ভালদৰে। এইখিনি মিক্স কৰা হৈছে। এতিয়া ইয়াতে অলপমান মই
নিমখ মই গুড়াখিনি যেতিয়া বইল কৰিছিলোঁ তেতিয়া মই অলপমান নিমখ দিছিলোঁ, কিন্তু এতিয়া মই অলপমান ক'লা নিমখ দি লৈছোঁ। আৰু এই মিক্স কৰা মছলাখিনি ইয়াতে ঢালি দিছোঁ। এতিয়া এইখিনি ভালদৰে ওলট পালট কৰি মিক্স কৰি ল'ম। আপোনালোকে ধৰিব পাৰিছে নে নাই মই নাজানো, কিন্তু ইমান ধুনীয়া মচমচীয়া হৈছে। মানে এয়া মই কাঁহীখনত পৰিৱেশন কৰি দেখুৱাইছোঁ। এয়া মোৰ কুৰকুৰি ৰেডি। চাউলেৰে বনোৱা কুৰকুৰি আপোনালোকে এবাৰ বনাই খাবচোন, ইমান ধুনীয়া লাগে খাই। মই যেনেদৰে বনাইছোঁ এনেদৰে বনাব, খাই বহুত ভাল লাগে। মানে সৰু বা ডাঙৰ আটায়ে খাব পাৰি এই কুৰকুৰিবিধ। গতিকে আপোনালোকে এই মোৰ কুৰকুৰিৰ ৰেচিপিটো কেনে লাগিছে নিশ্চয় জনাব। আৰু যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টি মই ইমানতে শেষ কৰিলোঁ।